মানে এবাৰ আকাশৰ মেঘবিলাকে হৰতাল কৰিলে। আকাশৰ মেঘবিলাকে সিদ্ধান্ত ল'লে যে আগন্তুক 10 বছৰ কোনো ধৰণৰ বৰষুণ নহয়। তাকে ভাবি খেতিয়কসকলে নিজৰ যিবিলাক সা সৰঞ্জাম আছে, সা সৰঞ্জামবিলাক সামৰি থৈ দিলে। কি কৰিলে? হাত সাৱটি বহি থাকিলে। তাৰে ভিতৰত এজন এনেকুৱা খেতিয়ক আছিল, যিজন খেতিয়কে নিত্য ৰাতিপুৱা হাল লৈ যায়, পথাৰত যায় হাল বায়, আৰু সদায় এনেকৈ হাল বায়। তাকে দেখি আকাশৰ মেঘবিলাকে আহি এদিন সুধিলে, আমিতো হৰতালত আছোঁ, তাৰপিছতো তুমি কিয় এনেকৈ নিত্য সদায় হাল বৈ থাকা? তেতিয়া খেতিয়কজনে কৈছিল, যদি মই হাল বাবলৈ এৰি দিওঁ, যদি মই হাল বাবলৈয়ে পাহৰি থাকোঁ, তেতিয়াহ'লে কি হ'ব? এই কথাটো শুনি আকাশৰ মেঘবিলাকে ভাবিলে, কথাটোতো হয়, যদি আমি 10 বছৰ কোনো ধৰণৰ বৰষুণ নিদিওঁ, নিশ্চয় আমিও বৰষুণ দিবলৈ পাহৰি যাম। গতিকে সেইদিনাৰ পৰা আকাশৰ মেঘবিলাকেও বৰষুণ দিলে। বৰষুণ দিয়াৰ লগে লগে সেই বছৰ সেই যিজন খেতিয়কে ৰাতিপুৱা হাল লৈ আহিছিল, কষ্ট কৰি হাল বাইছিল, সেইজন খেতিয়কৰ খেতি সকলোতকৈ ভাল হ'ল। আৰু যিসকল খেতিয়কে হাত সাৱটি বহি আছিল, সেইসকলৰ খেতি সেই বছৰ নহ'লেই। গতিকে এই কাহিনীটোৰ পৰা এটা কথা শিকিব পাৰি যে আমাৰ সন্মুখত বিভিন্ন ধৰণৰ বিপৰীত পৰিস্থিতি আহিব। সেই বিপৰীত পৰিস্থিতিৰ লগত আমি মোকাবিলা কৰি চলি যাব লাগিব।